নমস্কাৰ আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো দুলিয়াজান তিনচুকীয়া ধেমাজি তাৰ পৰা চাই আছে নেকি বা তাৰ ওচৰে পাজৰে অঞ্চলৰ পৰা চাই আছে নেকি যদিহে চাই আছে তেতিয়াহ'লে আজি মই আপোনালোকৰ বাবে এটা খুব ভাল খবৰ লৈ আহিছোঁ আজি মই আপোনালোকক এক্সেছ কনচিয়াছনেছ বাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ এইটো আচলতে এটা টেকনিক হয় বা টাচ থেৰাপি যিটো নেকি আমাৰ মূৰৰ টোটেল 32টা পইণ্টত টাচ কৰি এনাৰ্জি চেনেলাইজ কৰা হয় আজিৰ এই যান্ত্ৰিকতা আৰু বিজি লাইফষ্টাইলৰ বাবে আমাৰ সহজতে কি হৈ যায় এনজাইটি হয় ডিপ্ৰেশ্যন হয় আৰু যদিহে আপোনালোকে এইবিলাক প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে এইবিলাক ঠিক কৰিব পাৰিব লগতে মেণ্টেল ক্লিয়াৰিটি ফাইনেন্সিয়েল চিটুৱেশ্যন আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কনচেনট্ৰেশ্যন পাৱাৰ বৃদ্ধি কৰিব পৰা যায় তাতোকৈ মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি আপুনি নিজৰ জীৱনটো চোৱাৰ দৃষ্টিভংগী সলনি হৈ যায় যদিহে আপোনালোকে নিজৰ জীৱনত এনেধৰণৰ প্ৰব্লেম ফেচ কৰি আছে আৰু যদি সেইসমূহ প্ৰব্লেম দূৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে লোকৰঞ্জন ফুকন তেওঁ দুলিয়াজান আৰু ধেমাজি নিজৰ ঘৰ আছে তাতে নিজৰ ঘৰত এক্সেছ কনচিয়াছনেছ ছেছন দি আছে